Hello friends, welcome to Splendid Video. আজি আমি ক্লাস 8 অন ম্যাথমেটিক্সৰ চেপ্টাৰ 13 প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাতৰ ইন্ট্ৰোডাকশন পাৰ্ট 2 আৰম্ভ কৰিম। তেন্তে এতিয়া চোৱা ব্যস্ত সমানুপাত বা পৰোক্ষ সমানুপাতৰ ইন্ট্ৰোডাকশন পাৰ্ট। তেন্তে আমি আগত জানি লওঁ যে পৰোক্ষ সমানুপাত কাক বোলে নাইবা ব্যস্ত সমানুপাত কাক বোলে। সংজ্ঞাটো আগত আমি জানি লওঁ। চোৱা ইয়াত আমি লিখি ৰাখিছোঁ, এটা ৰাশিৰ মান বৃদ্ধি হলে লগে লগে আন এটা ৰাশিৰ মান হ্ৰাস বা কমি যাব আৰু ৰাশি দুটাৰ পূৰণফল সদায় ধ্ৰুব। নাইবা আমি এনেকৈ ক'ব পাৰোঁ যে এটা ৰাশিৰ মান কমি গ'লে লগে লগে আন এটা ৰাশিৰ মান বৃদ্ধি হ'ব। ইয়াকে পৰোক্ষ সমানুপাত বোলে নাইবা ব্যস্ত সমানুপাত বোলে। চোৱা এতিয়া আমি এটা এক্সাম্পলৰ সহায়ত আমি লওঁ। সাপোজ আমার হাতত আছে 20 টকা। তেন্তে যদি 20 টকা আমি 20 জন মানুহক দিও তেন্তে কিমান টাকা কৰি পাব? 1 টকা কৰি পাব। নাইবা 5 জন মানুহক আমি দিলো তেন্তে কিমান টাকা কৰি পাব? 4 টকা কৰি পাব। এবাৰ আমি 2 জন মানুহক আমি দিলো কিমান টাকা কৰি পাব? 10 টাকা কৰি পাব। ইয়াত চোৱা, ইয়াতে লক্ষ্য কৰা যে এটা ৰাশিৰ মান হ্ৰাস পাই আছে, লগে লগে আন এটা ৰাশিৰ মান কি বৃদ্ধি পাই আছে। নাইবা ইফালৰ পৰা চালে যে এটা ৰাশিৰ মান বৃদ্ধি পাই আছে আৰু এইটা ৰাশিৰ মান কি লাহে লাহে হ্ৰাস পাই আছে। নাইবা যদি আমি তলৰ ফালৰ পৰা চাওঁ যে মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পইচাটো কি কমি গৈ আছে, পইচাৰ পৰিমাণ কমি গৈ আছে। তেন্তে এইটো কি হয়? পৰোক্ষ সমানুপাত হয়। আমাৰ সংজ্ঞা মতে হৈছে যে এটা ৰাশিৰ মান বৃদ্ধি হলে লগে লগে আন এটা ৰাশিৰ মান হ্ৰাস পাব আৰু ৰাশি দুটাৰ পূৰণফল সদায় কি হ'ব? ধ্ৰুৱক হ'ব। চোৱা তেন্তে আমি ৰাশি দুটাৰ পূৰণফল আমি কৰি চাওঁ। তেন্তে এইটো কি হ'ব? x1, এইটো x2, এইটো x3, তেন্তে এইটো হ'ব y1, y2, y3। এতিয়া আমি সংজ্ঞা মতে আমি পূৰণ কৰি চাম। x1 into y1 equal to x1 কিমান আছে 20, y1 কিমান আছে 1। তেন্তে পূৰণ কৰি চোৱা, এইটো হ'ব 20। ৰাশি দুটাৰ পূৰণফল সদায় কি হ'ব? ধ্ৰুৱক হ'ব। তেন্তে আমি এই দুটা ৰাশিৰ মান আমি পূৰণ কৰি চাম। সো এইটো আছে x2, y2, x2 কিমান আছে 5, y2 কিমান আছে 4। পূৰণ কৰি চোৱা, এইটো 20। আমি পূৰণ কৰি চাম গোটেইকেইটা 20 হয় নে নহয়। যদি 20 হয়, ধ্ৰুৱক হয়, গোটেইকেইটা মান এই দুটা ৰাশিৰ মান 20, এই দুটা ৰাশিৰ মান 20, এই দুটা ৰাশিৰ মান 20 যদি হয় তেন্তে 20টোক আমি ধ্ৰুৱক বুলি ক'ম। তেন্তে আমাৰ পৰোক্ষ সমানুপাত হ'ব। সো তেন্তে x3, y3, x3 কিমান আছে? x3 আছে 2 into y3 আছে 10। সো এইটো হৈছে 20। তেন্তে আমাৰ প্ৰতিটো এই দুটা ৰাশিৰ মান আমি 20 পাইছোঁ, এই দুটা ৰাশিৰ মান 20, এই দুটা ৰাশিৰ মান 20। তেন্তে এই 20টোক আমি কি ক'ম? ধ্ৰুৱক বুলি ক'ম। তেন্তে ইয়াৰ পৰা আমি গম পালো যে এইটো কি হয়? পৰোক্ষ সমানুপাত হয় আমাৰ ডেফিনেশ্যন মতে। তেন্তে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, x1 y1 equal to x2 y2 equal to x3 y3 equal to 20। দুটা ৰাশিৰ এই দুটা ৰাশিৰ মান 20, এই দুটা ৰাশিৰ মান 20, এই দুটা ৰাশিৰ মান 20। তেন্তে আমি একেলগে সমান দি লিখিব পাৰোঁ। তেন্তে এই 20ক আমি কি ক'ম? 20ক ধ্ৰুৱক বুলি ক'ম। আৰু এইটো কি বুলি লিখা হয়? ধ্ৰুৱক। ধ্ৰুৱক। গতিকে ই ব্যস্ত সমানুপাতত আছে। ইয়াক আমি কোশ্চিন আকাৰে লিখিব পাৰোঁ। চোৱা, ইয়াত আমি এইটো x দিলোঁ, এইটো y। তেন্তে ইয়াত x1 আছে 20, ইয়াত আছে y1 আছে 1, x2 আছে 5, y2 আছে 4, x3 আছে 2, y3 আছে 10। এইটো কি পৰোক্ষ সমানুপাত হয় নে নহয় ইয়াক পৰীক্ষা কৰা। তেন্তে এনেকৈ আমাৰ পৰীক্ষা কৰিব লাগে। তেন্তে চোৱা, ইয়াক লিখে কেনেকৈ? ইয়াক লিখাৰ এটা নিয়ম আছে। চোৱা, ইয়াক আমি লিখেও কেনেকৈ? x is inversely proportion to
y তেন্তে 1/y এনেকৈ ইয়াক লিখা হয় আৰু ইয়াক আমি x ইকুয়াল এই চিনটো আমি উঠাই দি আমি ইকুয়াল দিম তেন্তে ইকুয়াল দিয়াৰ লগে লগে এটা ধ্ৰুবক আহিব k ইয়াত আছে কি 1/y আছে তেন্তে x ইকুয়াল টু k 1 ৰ লগত পূৰণ হ'ব k/y এতিয়া আমি বজ্ৰ পূৰণ কৰিম চোৱা বজ্ৰ গুণন কৰা নাইবা বজ্ৰ পূৰণ বুলি কোৱা তেন্তে আমি বজ্ৰ গুণন কৰিম চোৱা x ৰ তলত 1 আছে তেন্তে k * 1 k হ'ব আৰু x * y xy ইকুয়াল টু k চোৱা তেন্তে এইটো আমাৰ ডেফিনিশ্যন মতে আহিল এটা হল গাণিতিকভাৱে আৰু ডেফিনিশ্যনত আছিল যে দুটা ৰাশিৰ পূৰণফল সদায় ধ্ৰুবক হ'ব ইয়াত চোৱা দুটা ৰাশিৰ পূৰণফল ধ্ৰুবক হৈছে k টোক আমি কি বুলি ক'ম ধ্ৰুবক বুলি ক'ম চোৱা ইয়াত লিখিব লাগে আসলে k হল ধ্ৰুবক তেন্তে এনেকৈ আমাৰ পৰীক্ষা কৰিব লাগে যে দুটা ৰাশিৰ মান পূৰণফল যদি ধ্ৰুবক হৈছে তেতিয়া আমি ক'ব পাৰো ৰাশি দুটা পৰোক্ষ সমানুপাতত আছে এতিয়া চোৱা খালী ঠাই থাকিলে আমি কেনেকৈ সমাধান কৰিম চোৱা এইটো x দি আছে তাৰ মানে এইটো x1 x2 x3 x4 আৰু এতিয়া দিয়া আছে y y1 y2 y3 y4 এইটো আমাৰ কি পৰোক্ষ সমানুপাত হয় নে নহয় এইটো আমাৰ চাব লাগিব আৰু y4 ৰ মানটো আমি উলিয়াব লাগিব চোৱা এইটো আমি এনেকৈ চাব পাৰো পৰোক্ষ সমানুপাত হয় নে নহয় ইয়াত চোৱা এই ৰাশিটোৰ মানটো লাহে বৃদ্ধি পাই আছে আৰু এই ৰাশিৰ মানটো লাহে কমি গৈ আছে তেন্তে এইটো কি পৰোক্ষ সমানুপাত হয় আমাৰ ডেফিনিশ্যন মতে নাইবা আৰু কি আছিল যে ৰাশি দুটাৰ পূৰণফল সদায় কি হ'ব ধ্ৰুবক হ'ব কিন্তু এই দুটা ৰাশি আমি পূৰণ কৰি চাম যিমান হ'ব এই দুটা ৰাশিৰ মান আমি পূৰণ কৰি চাম এই দুটা ৰাশিৰ মান পূৰণ কৰি চাম এই দুটা ৰাশিৰ মান পূৰণ কৰি চাম যদি ধ্ৰুবক হয় তেন্তে ই পৰোক্ষ সমানুপাত তেন্তে ইয়াক লিখে কেনেকৈ যদি পৰোক্ষ সমানুপাত হয় তেন্তে ইয়াক লিখে এনেকৈ x1 y1 equal to x2 y2 equal to x3 y3 equal to x4 y4 এইটো কি হ'ব ধ্ৰুবক হ'ব তেতিয়া আমাৰ ইয়াত লাগে কি এই y4 টো উলিয়াব লাগে তেন্তে এইকেইটাটো সমান হ'ব পূৰণফল সদায় ধ্ৰুবক এই দুটাৰ পূৰণফল 32 হ'ব এই দুটাৰ পূৰণফল 32 এই দুটাৰ পূৰণফল 32 কিন্তু এই গোটেইকেইটাৰ সমান হ'ব এইটো x4 আৰু y4 কিন্তু ইয়াৰ লগত ইয়াত যিকোনো এটা ললে আমাৰ কি মানটো উলিয়াব পৰা যাব এতিয়া আমি x1 আৰু y1 ললো ইকুয়াল টু x4 y4 যিকোনো এটা ললে হ'ব ইয়াৰ সৈতে সমানৰ সৈতে কাৰণ মানকেইটা সমানে ওলাব ডেফিনিশ্যনত আমি পাইছো যে ৰাশি দুটাৰ পূৰণফল সদায় ধ্ৰুবক হয় কিন্তু ইয়াৰ আমি মানটো বহুৱাম x1 ৰ মান 1 y1 ৰ মান 32 equal to x4 ৰ মান 8 into y4 ৰ মান 9 এইটো উলিয়াব লাগে 1 into 32 by 8 equal to y4 চোৱা ইয়াত 8 টো কি আছে পূৰণ হৈ আছে তেন্তে ইয়াক পক্ষান্তৰ কৰিলো বাওফালে আহি কি হ'ব হৰণ হ'ব তেন্তে 8 এৰে 32 কাটা তেন্তে এটা হ'ব 4 তেন্তে y4 equal to কিমান হল 4 চোৱা y4 ৰ ঠাইত আমি যদি 4 বহাই দিওঁ তেন্তে এইটো পূৰণ কৰি চোৱা 32 হ'ব তেন্তে এই গোটেইকেইটাৰ পূৰণফল কি ধ্ৰুবক হৈছে না নহয় এইটোৰ পূৰণফল 32 এইটোৰ পূৰণফল 32 এইটোৰ পূৰণফল 32 এইটোৰ পূৰণফল 32 তেন্তে ই পৰোক্ষ সমানুপাত হৈছে আৰু আমাৰ এনেদৰে উলিওৱা হল নাইবা তুমি এনেকৈ উলিয়াব পাৰিবা যে x2 y2 equal to x4 y4 আমাৰ এইটো ললে উলিয়াব পৰা যাব নাইবা আমি ইয়াতে এইটো লৈছো যে x3 y3 equal to x4 y4 এইটো ললে আমাৰ y4 ৰ মান উলিয়াব পৰা যাব কাৰণ প্ৰতিটোৰ মান কি হ'ব পূৰণফল 32 হ'ব যদি দুয়োটাৰ মান 32 হয় এইটোৰ মান 32 এইটোৰ মান 32 তেতিয়া আমি সমান লিখিব পাৰো সেইকাৰণে আমি সমান লিখিছো থ্যাংক ইউ প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব